নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল গতিকে আজি আমি 1.1 কুৱেশ্যন 2টো কৰিম কুৱেশ্যন 2ত চোৱা কি দিয়া আছে ইয়াত দিয়া আছে দেখুওৱা যে যিকোনো অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 6q + 3 বা 6q + 5 আৰ্হিৰ আৰু পিছত আৰু অলপ আছে এইখিনি মই লিখা নাই মেইন বস্তু এইখিনি গতিকে দেখুৱাব দিছে যিকোনো এটা অযুগ্ম অখণ্ড সংখ্যাই এইটো আৰ্হিৰ গতিকে আমি এনচাৰটো কৰোঁ প্ৰথমে ধৰি ল'ব লাগিব আমি ধৰোঁ বুলি লিখি ল'ম ধৰোঁ ইয়াত কৈছে যিকোনো অযুগ্ম অখণ্ড সংখ্যা এইটো আৰ্হিৰ গতিকে আমি প্ৰথমে অযুগ্ম অখণ্ড সংখ্যাটো ধৰি ল'ব লাগিব ধৰোঁ অযুগ্ম অখণ্ড সংখ্যাটো ইকুৱেল এ গতিকে আমি এ বুলি ধৰি লৈছোঁ যোনটো অযুগ্ম অখণ্ড সংখ্যাৰ কথা কৈছে ইয়াত সেইটো আমি এ বুলি ধৰি লৈছোঁ তাৰপিছত লিখিব লাগিব আৰু বি ইকুৱেল 6 এতিয়া বি ইকুৱেল 6 মানে কি বি ইকুৱেল 6টো কিয় ধৰিলোঁ বি ইকুৱেল 6 মানে হ'ল এইটো চোৱা কিউ 6q + 1 6q + 3 6q + 5 কিউ আগত যোনটো সংখ্যা আছে এইটো কিউ আগত যোনটো 6 আছে এইটো 6 আছে এইটো 6 আছে গতিকে কিউ আগত গোটেইকেইটা 6 আছে কাৰণে বি ইকুৱেল 6 ধৰিম অ'কে যোনটো আগত থাকে কিউৰ সেইটো 6 আমি বি বুলি ধৰি লওঁ গতিকে বি ইকুৱেল 6 ধৰিম তাৰপিছত এটা সূত্ৰ আছে এইটো তোমালোকে লিখি ল'ব লাগিব এ ইকুৱেল বি কিউ প্লাছ আৰ এইটো সূত্ৰ এ ইকুৱেল বি কিউ প্লাছ আৰ আৰু যোনটো আৰ এইটো এই আৰটো সদায় 0তকৈ ডাঙৰ হয় বা 0 সমান হ'ব আৰু যোনটো বি অৰ্থাৎ যোনটো 6 এই 6তকৈ সদায় আৰটো সৰু হ'ব গতিকে এইখিনি লিখি ল'ব লাগিব প্ৰথমে লিখিব লাগিব এ ইকুৱেল বি কিউ প্লাছ আৰ এইটো এটা সূত্ৰ এ ইকুৱেল বি কিউ প্লাছ আৰ তাৰপিছত লিখিব লাগিব 0 লেছ দেন অৰ ইকুৱেল আৰ লেছ দেন 6 মানে আৰটো 0তকৈ সৰু আৰটো 0তকৈ ডাঙৰ বা সমান আৰু 6তকৈ সৰু তাৰপিছত আমি বি ইকুৱেল 6 ধৰি থৈছিলোঁ গতিকে এ ইকুৱেল 6q + আৰ লিখি দিম যিহেতু আমি বি ইকুৱেল 6 থৈছোঁ গতিকে বি সলনি 6 বুলি লিখি দিছোঁ তাৰপিছত তোমালোকে যদি এই সূত্ৰটো এ ইকুৱেল বি কিউ প্লাছ আৰটো মনত ৰাখিবলৈ দিগদাৰ হৈছে তেনেহ'লে এনেকৈ মনত ৰাখিব পাৰা এইটো চোৱা মানে আমিতো আগৰ অংকটোত পাইছিলোঁ ভাজ্য ইকুৱেল ভাজক কিন্তু ভাগফল যোগ ভাগশেষ যোনে আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'বা ভালকৈ বুজি পাবা আমিতো জানো ভাজ্য ইকুৱেল ভাজক কিন্তু ভাগফল যোগ ভাগশেষ গতিকে এ যদি এটা সংখ্যা হয় এ যদি এটা সংখ্যা তাক যদি আমি ইয়াক বিৰে যদি হৰণ কৰোঁ এই সংখ্যাটোক আমি বিৰে হৰণ কৰিলে যদি ওপৰত যদি কিউ ওলায় আৰু যদি যোনটো ভাগশেষটো যদি আৰ ওলায় তেনেহ'লে ভাজ্য ইকুৱেল অৰ্থাৎ এ ইকুৱেল ভাজক ইনটু ভাগফল মানে বি ইনটু কিউ প্লাছ ভাগশেষ গতিকে এইটো সূত্ৰ চোৱা ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল যোগ ভাগশেষ এইটো সূত্ৰৰ পৰা এইটো অনা হৈছে এ ইকুৱেল বি কিউ প্লাছ আৰ যিকোনো সংখ্যা কৈ চাব পাৰা তোমালোকে যেনিবা 6 দি যেনিবা মই 11টো কৈছোঁ গতিকে 6 গুণ 6 হ'ব তাৰপিছত ভাগশেষ থাকি যাব 5 গতিকে এইটোতো মই এনেকৈও লিখিব পাৰোঁ ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল যোগ ভাগশেষ মানে 11 ইকুৱেল 6 ইনটু 1 প্লাছ 5 6 ইনটু 1 মানে 6 আৰু প্লাছ 5 কৰিলে 11 গতিকে এইটো সূত্ৰটো তেনেকৈ অনা হৈছে ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল যোগ ভাগশেষ এইটো ঠিক তেনেদৰে এ ইকুৱেল আমি এইটো কৈছোঁ এ ইকুৱেল বি কিউ প্লাছ আৰ সেইটোৱে মানে মেইন এইটো সূত্ৰটো তাৰপিছত এইটো আমি যিহেতু লিখিছোঁ এইটো 0 লেছ দেন অৰ ইকুৱেল আৰ লেছ দেন 6 লেছ দেন 6 এইটো কাৰণে ধৰিলোঁ কাৰণ বি 6 আছে বি যদি 3 থাকিলেহেঁতেন তেনেহ'লে লিখিলোঁ লেছ দেন 3 লিখিলোহেঁতেন বি যদি 4 থাকিলেহেঁতেন লেছ দেন 4 লিখিলোহেঁতেন এইখিনি একে থাকিলেহেঁতেন 0 লেছ দেন অৰ ইকুৱেল আৰ এইটো ছেম থাকিব এইটো যদি 3 হ'লহেঁতেন এইটো 6ৰ সলনি 3 হ'লহেঁতেন এইটো 4 হোৱাহেঁতেন 6ৰ সলনি 4 হ'লহেঁতেন গতিকে এইটো যিহেতু বি ইকুৱেল 6 পাইছোঁ আমি গতিকে ইয়াত সদায় বি মানটো বহে গতিকে 6 তাৰপিছত আমি যিহেতু আৰটো পাইছোঁ 0তকৈ ডাঙৰ আৰু 6তকৈ সৰু গতিকে আৰ কি হ'ব পাৰে এনেকৈ আৰ ইকুৱেল 0 1 2 3 4 5 কাৰণ আমি পাইছোঁ 0তকৈ সৰু হ'ব নোৱাৰে কেতিয়াও 0তকৈ ডাঙৰ হ'ব বা 0ৰ সমান হ'ব আৰু 6তকৈ সৰু হ'ব গতিকে 1 2 3 4 5 এইকেইটাই হ'ব আৰৰ মান এইকেইটাই হ'ব কাৰণ 6 হ'ব নোৱাৰে কাৰণ 6তকৈ সৰু লিখিছোঁ আমি গতিকে 0 1 2 3 4 5 তাৰপিছত এতিয়া আমি লিখিব লাগিব যদি আৰ ইকুৱেল 0 হয় গোটেইকেইটা মান এবাৰ বহাই চাব লাগিব এতিয়া চোৱা আমি লিখিম যদি আৰ ইকুৱেল 0 হয় আৰ ইকুৱেল 0 হ'লে এতিয়া চোৱা সমীকৰণটো চোৱা এ ইকুৱেল বি কিউ প্লাছ আৰ যদি আৰ ইকুৱেল যদি 0 হৈ যায় তেনেহ'লে সমীকৰণটো এনেকুৱা হৈ নাযাবনে এ ইকুৱেল বি কিউ প্লাছ 0 মানে একেই 0টো নাই গতিকে এ ইকুৱেল বি কিউ তাৰপিছত আমি ইয়াত যিমানকেইটা আছে গোটেইকেইটা এবাৰ বহাই দিম তাৰপিছত আকৌ আৰ ইকুৱেল 1 বহাম আৰ ইকুৱেল 1 হ'লে আৰ ইকুৱেল যদি 1 হয় তেনেহ'লে এ ইকুৱেল
বি কিউ আৰ সলনি একো নাই আৰ সলনি ডাইৰেক্ট 1টো বহাই দিয়া গতিকে বি কিউ প্লাছ 1 সৰি এইকেইটা 6 কিউ হ'ব দেই 6 কিউ এই তলৰটো চোৱা ওপৰটো বাদ দিয়া তলৰটো চোৱা a ইকুৱেল 6 কিউ প্লাছ আৰ লিখিছিলোঁ গতিকে এইকেইটা 6 হ'ব এইটো 6 হ'ব এইটো 6 হ'ব তাৰপিছত চোৱা a ইকুৱেল যদি 2 হয় আমি মানে এফালৰ পৰা বহাই আছোঁ 0 বহালোঁ 1 বহালোঁ 2 তেনেকৈ 5লৈকে বহাব লাগিব a ইকুৱেল যদি 2 হ'লে তেনেহ'লে r ইকুৱেল 2 হ'লে a ইকুৱেল কি হৈ যাব 6 কিউ প্লাছ 2 হৈ যাব গতিকে আমি লিখি দিম 6 কিউ প্লাছ 2 তাৰপিছত আৰু 2 পাছত আছে 3 r ইকুৱেল 3 হ'লে এইটো হৈ যাব a ইকুৱেল 6 কিউ প্লাছ 3 6 কিউ প্লাছ 3 তাৰপিছত r ইকুৱেল 4 হ'লে r ইকুৱেল 4 হ'লে a ইকুৱেল r সলনি 4 বহাই দিয়া 6 কিউ প্লাছ 4 হ'ব তাৰপিছত লাষ্টত r ইকুৱেল 5 হ'লে a ইকুৱেল 6 কিউ r মানটো বহাই দিয়া r সলনি 5 প্লাছ 5 গতিকে এইকেইটা আমি পাই গ'লোঁ গোটেইকেইটা 0 1 2 3 4 5 বহাই পেলাই আমি a ইকুৱেল কি হ'ব পাই গ'লোঁ যদি 0 হয় a ইকুৱেল 6 কিউ প্লাছ 0 1 হ'লে 6 কিউ প্লাছ 1 তেনেকৈ 2 3 4 5 গতিকে এইকেইটা পাই গ'লোঁ তাৰপিছত প্ৰশ্নটোত চাম প্ৰশ্নটোত কৈছিলে যে যিকোনো অযুগ্ম সংখ্যাই মানে অযুগ্ম সংখ্যাটো হয় 6 কিউ প্লাছ 1 6 কিউ প্লাছ 3 আৰু 6 কিউ প্লাছ 5 আৰ্হিত দেখুৱাব দিছে গতিকে আমি এতিয়া চাম ইয়াত অযুগ্ম সংখ্যা কোনকেইটা প্ৰথমটো চাম 6 কিউ এইটোতো যুগ্ম কাৰণ আমি 6 কিউটো কেনেকৈ লিখিব পাৰোঁ যদি এবাৰ 2 কমন লৈ লওঁ তেনেহ'লে এইটো 3 কিউ হৈ যাব কাৰণ আমি জানো যিহেতু 2 যদি কাৰোবাৰ এটা সংখ্যাৰ লগত ইনটু থাকে সেইটো সদায় যুগ্মই হয় গতিকে তোমালোকে চাব পৰা অযুগ্ম সংখ্যাৰ লগতো 2 এটা ইনটু কৰি দিলে সেইটো সদায় যুগ্মই হয় গতিকে আমি এইটো 2 ইনটু কৰি 2টো যদি কমন লৈ লওঁ গতিকে এইটো গম পালে এইটো যুগ্ম এইটো অযুগ্ম নহয় তাৰপিছতো চাম 6 কিউ প্লাছ 1 গতিকে ইয়াৰ পৰা কমন ল'ব নোৱাৰি গতিকে এইটো এনেকৈ থাকিব তাৰপিছতো 6 কিউ প্লাছ 2 ইয়াৰ পৰাও যদি আমি তেনেকৈ 2 এটা কমন লৈ লওঁ তেনেহ'লে হৈ যাব 3 কিউ প্লাছ 1 গতিকে এইটোতো যুগ্ম কাৰণ 2 এটা ইনটু আছে পিছত গতিকে এইটো যুগ্ম হ'ব তাৰপিছতো চাম তাৰপিছতো কমন ল'ব পাৰি 3 এটা কমন ল'ব পাৰিম তাৰপিছত কিন্তু 3 কমন ল'লেও নহ'ব এইটো অযুগ্মই হ'ব গতিকে তাৰপিছতো নহ'ব তাৰপিছতো চাম আমি ইয়াতো 2 এটা কমন ল'ব পাৰিম ইয়াত 2 এটা কমন ল'লে হৈ যাব 3 কিউ প্লাছ 2 তাৰপিছতো নোৱাৰিম গতিকে আমি এইকেইটা পাই গ'লোঁ যুগ্ম সংখ্যা প্ৰথম r ইকুৱেল 0 হ'লে এইটো যুগ্ম r ইকুৱেল 2 হ'লে এইটো যুগ্ম r ইকুৱেল 4 হ'লে এইটো যুগ্ম গতিকে বাকী যোনকেইটা 1 3 আৰু 5 সেইকেইটা আমি চোৱাপ আমি ইয়াত লিখি দিম r ইকুৱেল 1 হ'লে আমি কি পাইছিলোঁ a ইকুৱেল 6 কিউ প্লাছ 1 r ইকুৱেল 3 হ'লে a ইকুৱেল 6 কিউ প্লাছ 3 আৰু r ইকুৱেল 5 হ'লে a ইকুৱেল 6 কিউ প্লাছ 5 গতিকে চোৱা আমাৰ প্ৰশ্নটোত কোৱা মতে ওলাই গ'ল প্ৰশ্নটোত কৈছিলে যে যিকোনো অযুগ্ম সংখ্যাই 6 কিউ প্লাছ 1 6 কিউ প্লাছ 3 বা 6 কিউ প্লাছ 5 আৰ্হি হ'ব লাগিব গতিকে এইকেইটাতো অযুগ্ম সংখ্যাই 1 3 5 গতিকে এইকেইটা এইটো আৰ্হিত ওলাই গৈছে গতিকে এইটো হৈ গ'ল এনচাৰটো ওলাই গ'ল আমাৰ গতিকে নিশ্চয় বুজি পালা চাগে ভিডিঅ'টো ভাল পালে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ